ভগবান বাপরে গরম গাছ থাকাই দি আছে থাকলি কি হব কামতা গাছ আগডালো নাই খৰি হব এইগুলাতো ভাল গাছ আছে ইয়াই এতলা ভাল গাছ আছে কিন্তু গাছডাল কাটিব পারলি মোৰো ঘৰত অলপ কাঠ লগা আছিল হয় নৰা এতলা গাছ যি কুঠৰৰ হেজা এতলা গাছ এতলাই দি এই কুঠৰেদি কাটিব নৰা এই মানুহ আনিব লাগিব কাবাক এতিয়া ঘৰলৈ যাওঁ এতলা গাছ মই আকলাই কাটিব ধৰিম গতিকে কালি মই মানুহ লৈ আহি পেলাই কাটাই ভাল এতিয়া আৰু ঘৰতে যাওঁ বাপৰে সূৰ্য মোমাইনো ইমান বিয়া ৰ'দটো দিব লাগে মোৰ বাপ্পা ঐ মামা সূৰ্য মোমা না মামী মাতাই নাই একেদিন সেইকাৰণে এনেকে মানুহ মৰি যাব সেই পৰিৱেশত মামীক ফোন কৰি আমাক কচু দিব নালাগে ইমান বাপৰে বাপ স্কুলত যাবাই নৰি যি গৰম ফেন হিয়া নাচি বহে আমাৰ হেডচাৰ হাল কৰে ইয়াতে আইচক্ৰীম এটা খাব লাগিছিল মই আইচক্ৰীম নাখাওঁ আমাৰ দেউতাই মাজা আনে মই সেয়ে খাওঁ আমাৰ ফ্ৰিজ আছে না তাতে থৈ দিওঁ তাক লৈ খাব লাগে আমাক দিবি আছে যি আছে আমাৰ কৈ আমাৰ ফাটা লেভেল মাৰে এন্দৰ ফ্ৰিজ চিজ আকৌ নাই আমাৰ ফাটা লেভেল মাৰে তই গমে বনাই আমাৰ ফ্ৰিজ আনবে আজি এসপ্তাহ হ'ল এই আমাৰ ঘৰতে থৈ আছে বে দৈতেৰে ঠাণ্ডা আনে দংকল পানী জিকিৰে দিয়ে এনেকৈ ঠাণ্ডা হৈ থাকে আমাৰ মিছিয়া কথা পৰা কৈ থাকে ফ্ৰিজ আছে মই বোলো নাই এন্দৰ ঘৰত ফ্ৰিজ তাকে তাৰে হাহাকাৰ লাগিছে ফ্ৰিজ থাকবে পারে তাতে কিনো ডাঙৰ কথা হল ফ্ৰিজ আছে কাৰণে তোক মই দেখাবা গৈছো বল দে এই ৰ আঙ্কা হাল্লা নকৰবি বলচোন বল কি হৈছে কচোন এই হেন্দে তাকে বহি আছে যেন তাকে লাগি বল ফ্ৰিজ থাকিলে কি হয় হা তন্দে এতিয়া মোক কচোন কি হৈছে তন্দৰ কচোন কো আৰু তন্দে ৰ স্কুলত কিয় জনাই স্কুলতনো কি যাবা ইমান গৰম এই ফেন ইহান হৈছে তাতে বহে তাতে অলপমান হাৱা খাবা আহিলো কি তাৰমানে গৰমৰ কাৰণে তন্দে স্কুলত নেগলি তাকেইতো ৰ গৰম বহুত দিছে এইবাৰ আৰু শুন এই ইমান গৰমত তন্দে এই ফ্ৰিজৰ পানী এগলা সেকে নাখবি বেছিকে হা আৰু আইচক্ৰীম চাইচক্ৰীম সেকে নাখবি কিয় কৈছো জানা না এগলা খালি বেমাৰ হয় যদি তই ঠাণ্ডা বস্তু বেছিকে খা এই গৰমত বেমাৰ হৈ যায় গম পাইছা তন্দে কি খাবা লাগে জানা না এই গৰমত তন্দে ডাবৰ পানী এই নেমুৰ ৰস কুঁহিয়াৰৰ ৰস এগলা আনে খাবা লাগে হা আৰু এই গৰমত তন্দে এই ফ্ৰিজৰ পানী সেনেকে নাখবি তন্দে খালি সামান্য ঠাণ্ডা পানী খাবি গম পাইছা হা আমি যিটো নৰ্মেল পানী বুলি কওঁ সেইটো পানীহে খাবি মানুহ এনেকে নৰি দে বাপৰে বাপ বাছা কাজি সূৰ্য মামাক বয়াকে কৈছো না কি আছে তই তই হাতৰ লগত কি বহি আছা তই এই গৰমত নো আৰু কি কৰবি এই সিহঁতক দেখা পালো এই দেখা পাই পেলাই ইয়াতে বহিলো আৰু ৰচোন কুকুমাৰ দা এ তইনো কাক গালি পাৰি পাৰি আহিছে এ আছো না বচোন ব কচোন ক কি হৈছে কি কবি সূৰ্য মামাক তাক অলপ গালি পাৰি পাৰি আহি কি সূৰ্য কি কৰিলে তোক কচোন ক কি কৰিলে কতো দেখা নাই মানুহ 12 বাজি 13 ফেলাই দিছি আজি একেদিন একে ৰাহে এসপ্তাহ এই ৰ'দত তই কি কৰা কচোন মই এই গাছ একডাল কাটিব যায় মই তাকে ফিৰি আহিলো কাটিব নৰলো কতো থাকিবৰ উপায় নাই গৰমত কতো গাছত তলত থাকিবৰ উপায় নহয় গেছি গৰমৰ কাৰণে গম পাইছা তাক গালি নাপাৰিবি কি তই গাছ কাটবে গেছলি হা এনাই ৰ'দ দি আছে তাতে আৰু তই গাছ কাটবে গেছা মোক অলপ কাঠ লগা হৈছিলে ঘৰত সেইটোৰ কাৰণে গেছিলো মই কাটিয়া তই যেনেকে গাছ কাটবে গেছা গাছটো তই কাটি থকা মই জানো এই গাছ কাটলি কি হয় জানা না কি হয়
আমাৰ যেন এইগিলান গৰম পড়ছি কি কাৰণে পড়ছি এই গাছ কাটাৰ কাৰণে পড়ছি এ বাপৰে মই একডাল গাছ কাটাওতে গোটেই গৰমডাল লাগিল নে শুন তই একডাল গাছ কাটলি মই একডাল গাছ কাটলো এন্দৰ ঘৰৰ মানুহ যদি একডাল একডালকে গাছ কাটে হা এনেকে গাছ কাটলি তো তাতে থাকবো কি কচোন অক্সিজেনৰ পৰিমাণ কমি গেল হা এনাইতো আমাৰ গাড়ী মটৰ কাৰ্বন ডাই অক্সাইড এদি ভৰ্তি হৈ আছে এই কল কাৰখানা একদম ধোঁৱা এনি টাইম চলিয়ে থাকে যদি গাছ কেইডালে যদি নোহোৱা হৈ যায় তো থাকবো কি কচোন সেইটো হয় অৱশ্যে যিটো কিন্তু এতিয়া কথাটো কি হৈছে জানা নাই এতিয়া মোক অলপ কাঠৰ প্ৰয়োজন আছে মইতো গাছটো কাটপেই লাগব এই মোক এতিয়া খিৰিকীৰ ফ্ৰেম লাগে দৰ্জাৰ ফ্ৰেম লাগে সেইটোৰ কাৰণে মই গাছটো কাটপে খুজিছো হুকুমাত দা তই এই ফ্ৰেমৰ কাৰণে গাছ কাটপে খুজিছা হুকুমাত দা ফ্ৰেমৰ কাৰণে তই গাছ কাটপে নালাগে ফ্ৰেমৰে আজিকালি কি হয় জানা না আজিকালি পাকাৰ ফ্ৰেম পায় এই লোহাৰ পায় এই এলুমিনিয়ামৰো পায় গম পাইছা সেইকাৰণে তই গাছ কাটপে নালাগে চা হুকুমাত দা আজিকালিৰ মানুহে এই সুবিধা পালিয়ে গাছ কাটে হা এই ৰাস্তা এটা বনালাক গাছ কাটলাক এই ইণ্ডাষ্ট্ৰি এটা খুলিলাক গাছ কাটলাক গাছ নাকাটলেওতো হলাক হয় আৰু হুকুমাত দা আৰু এই তন্দে এটা কথা জানা না কি আই এই বিদেশত গাছ নাকাটে বিদেশত কি কৰে জানা ৰাস্তা এটা বনালাক যদি গাছডাল মাজত পড়ছি গাছডাল হেঁতে উঠাই নি ফেলে হেঁতে বেলেগত ৰুব তাৰ কাৰণে গাছডালক ক্ষতি নকৰে আৰু আমাৰ ইয়াতে কেৱল মাত্ৰ এই গাছ কাটাতে লাগে হা সেই গাছ কাটাতকে যদি মানুহ ৰুলাক হয় ৰুলি আজিতো আমাৰ ইমান গৰম নপৰিলাক হয় হা হয় বাৰু কল কাৰখানা ধোৱাও অলপমান ক্ষতি কৰিছে আমাক কিন্তু বেছি ক্ষতি কৰিছে কি মানুহৰ গাছ কাটাই হয় না নহয় হুকুমাত দা আজি জেঠৰ 15 দিন গেল হা এই 15 দিনত একটো বৰষুণ পৰা নাই কি কাৰণে হৈছে এই জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হৈছে আমাৰ এই পথাৰ খালী পথাৰ হেঁকাই থাকিল না আমি কঠীয়া ছিটাব পাৰছো না আমি ইয়াতে হাল মাৰিব পাৰছো হা এইগিলান কি কাৰণে হৈছে এইগিলান আমাৰ কাৰণে হৈছে আমি গাছ কাটি থকাৰ কাৰণেতো হৈছে হা এই যিটো তই যি কথা কলি কথাখিনি হৈ দে তই ভাল কথাই কলি দোষ আমাৰ এই এনাই বেকাৰ মই সূৰ্যটোক গোটাই কবাৰ কিবা কৰিলোৱে বা গালি পাৰলোৱে এই দোষ আমাৰে দে আচলতে গাছ কাটপা নালগে যিটো বুজি পালো মই তোৰ কথাখিনিৰ পৰাই গাছ আচলতে ৰুব লাগে মানুহে গাছ জীয়াই থাকিলে মানুহ জীয়াই থাকিব যিটো তই কিন্তু ভাল কথা কলি এখন হুকুমাত দা তই একদম ঠিক কথাই কৈছা এই গাছ থাকিলেহে আমাৰে মানুহ বাচি থাকিব হুকুমাত দা তোৰ দৰেকে যদি চব মখাই বুজিব লাগৈ তেন্তে আমাৰ এই পৰিৱেশ পৰিৱৰ্তন নলাগৈ চব মখাই এই গৰমত এনেকে থাকিব নালগিলাগৈ গতিকে আমি চব মখাই গছ কাটাটো বৰ্জন কৰিব লাগে হয় না নহয় কওঁ আৰু ৰাইজ আপোনালোকেও গছ কাটাটো বৰ্জন কৰক আপোনালোকে জীৱনত পাৰিলে একডাল হলেও গছ ৰুব তেতিয়াহে আমাৰ এই মানুহ বাচি থাকিব আমি সকলোৰে হাতত হাত ধৰি অসমখন পৰিষ্কাৰ আৰু সেউজী কৰোঁ এজোপা গছ ৰোপণ কৰক আৰু নিজক প্ৰকৃতিৰ সৈতে জড়িত কৰক আহক আমাৰ মাতৃভূমিখন জীৱন নিৰ্বাহৰ বাবে সুন্দৰ কৰি গঢ়ি তুলিব